হাই সংগীসকল, মোৰ চেনেললৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সংগীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ ছালত হোৱা বিভিন্ন ৰোগৰ ঘৰুৱা বনাঞ্চদি আমি কি ব্যৱহাৰ কৰিব পাৰোঁ। আহকচোন তেনেহ'লে সংগীসকল, পলম নকৰোঁ, মোৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ। সংগীসকল, ছালত হোৱা প্ৰথমতে মই খৰ খজুৱতিৰ কথা ক'ম, কাৰণ খৰ খজুৱতিত আমাৰ প্ৰথমে আমি কি ব্যৱহাৰ কৰিম সেইটো কথা মই ক'বলৈ গৈ আছোঁ। আৰু ইয়াৰ আগতে আমি খৰটো কোনটো আৰু খজুলিটো কোনটো আমি জানি লওঁচোন। খৰটো হ'ল অকণমান জেগাত এনেকৈ উঠিব, ৰিঙৰ গোল হৈ পেলাই কাষে কাষে ফোঁহা উঠিব, খজুৱতিয়াব, উখহি আহিব জেগাখিনি, খুব খজুৱাই, সেইখিনিক আমি খৰ বুলি কওঁ। আৰু খজুৱতিটো খুটখুটকৈ উঠিব আৰু খুব খজুৱাই, ৰকম ৰকম মাৰিলেও খজুৱতিটো নমৰে, তেজ ওলাই যায় আৰু বহুত খজুৱাই থাকে, য'তে ত'তে উঠিব পাৰে, হাতে ভৰিয়ে পেটে মূৰে চবতে উঠিব পাৰে, সেইটো আমি খজুৱতি বুলি কওঁ। সেই খৰ আৰু খজুৱতিত দুইটাতে আমি মহানিমৰ পাতটো কেনেকৈ ব্যৱহাৰ কৰিম। ৰাতিপুৱা আমি সকলোৱে সেই মহানিমৰ পাত সিজাম আৰু আমি গা ধুম পানীখিনিৰে। এমুঠি মহানিমৰ পাত আনিম, থেতেলিয়াই ল'ম, থেতেলিয়াই লৈ পেলাই 2 গিলাচ পানী জোখাৰে দি আমি সিজাম। সিজাই লৈ পেলাই এগিলাচ যেতিয়া হ'ব, মানে ভাপত উৰি যাব আৰু এগিলাচ যেতিয়া ৰ'ব, তেতিয়া আমি কেঁচা হালধি ৰস 2 চামুচ তাত মিহল কৰিম, নাৰিকল তেল 2 চামুচ মিহল কৰিম আৰু লগতে কফুৰ, নেপটেল গুটি বুলি কয়, সেই কফুৰ আনিম, এটা 4 ভাগ কৰিম, এভাগ দিম, দি লৈ পেলাই আমি এই গোটেই মিশ্ৰণটো ঠাণ্ডা হ'বলৈ দি বটলত ভৰাই থ'ম। খৰ আৰু খজুৱতিত দুইটাতে এই মিশ্ৰণখিনি আপোনালোকে দিনত ৰাতি যেতিয়াই পায় আপোনালোকে 3-4 বাৰ লগাবচোন। এই খৰ খজুৱতিত খুব ভাল, সোনকালে খৰ খজুৱতি ভাল হ'ব। সংগীসকল, আমি এই খৰ খজুৱতিত আৰু এটা বস্তু ব্যৱহাৰ কৰিব পাৰোঁ, কেতুৰী। আমি সকলোৱে চিনি পাওঁ, এই আমাৰ কথাতে কয়, আদাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা। কেতুৰী মানে কামত নালাগে বুলি কয়, কিন্তু জানিলে এইটো বহুত কামত লাগে। বিশেষকৈ এই খৰ খজুৱতিত কেতুৰীটো আনিব আপোনালোকে, পিচি পেলাই অকণমান ৰস উলিয়াই পেলাই সেই খৰ খজুৱতি হোৱা জেগাত লগাবচোন। সেই খৰ খজুৱতি অতি সোনকালে শুকায়। আৰু বিশেষকৈ এই কেতুৰীটো আমাৰ যদি খহু হোৱা জেগাত লগায়, খহু কোনটো মানে এই আমাৰ গাত যে ফোঁহা নিচিনা হ'ব, গেলা নিচিনা হয় অলপ, তাতে বীজাণু দি কেতিয়াবা পোক হোৱা নিচিনাও দেখা যায়, কাষে কাষে পকি যায়, আমি সেইটো খহু বুলি কওঁ। আপোনালোকে বেলেগ বুলিও ক'ব পাৰে, কিন্তু আমি খহু বুলিয়ে কওঁ। সেই খহু হ'লে সেই কেতুৰীটো আনি ৰস উলিয়াই গৰম কৰি যদি সেই খহু হোৱা জেগাত লগায় দিনে 2-3 বাৰ, তেনেহ'লে খহু সোনকালে শুকায়। আৰু সংগীসকল, সেই খহুত যে পোক মাৰিবৰ কাৰণে, বীজাণু মাৰিবৰ কাৰণে আপোনালোকে এটা কাম কৰিবচোন। তুলসীৰ পাত কেইটামান ছাওঁতে শুকুৱাব, শুকুৱাই পেলাই পিচি 10-15 মিনিট সময় সেই খহুত লগাই থ'বচোন। খহু হোৱা জেগাখিনিত আপোনাৰ বীজাণুখিনি সোনকালে মৰিব আৰু খহু ভাল হ'ব। খহু হোৱা জেগাত আপোনালোকে আৰু এটা কাম কৰিবচোন। চটিয়না গছৰ পাত, চটিয়ন গছটো অৱশ্যে আমাৰ বয়সস্থ লোকসকলে চিনি পাব, আপোনালোকে চিনি নাপালেও গুগলত মাৰিলে আপোনালোকে গম পাব। সেই চটিয়না গছৰ পাত আনিব, শুকুৱাই ল'ব, লৈ পেলাই গুড়া কৰি সেই খহু হোৱা জেগাত লগাবচোন। খহু সোনকালে শুকায়। আৰু সেই চটিয়না গছৰ এঠাটো খহুত লগালে খহু ভাল হয়। আৰু আমি কি কৰিম, খৰ হৈ থাকিলে বা খজুৱতি হৈ থাকিলে আমি মহানিমৰ পাত ৰাতিপুৱা খাব লাগিব। কিছুমানে এতিয়া কেঁচাই আমাৰ 2-5টা মহানিমৰ পাত খাবলৈ তিতা লাগে, বেয়া পায়, কিন্তু সংগীসকল আপোনালোকে এটা কাম কৰিবচোন। সেই মহানিমৰ পাত ৰাতিপুৱা সুদা কেৰাহীত ভাজি বটলত ভৰাই থ'বচোন কেইবাদিনলৈকো। আৰু ৰাতিপুৱা সময়ত 5 বা 10টা আপোনালোকে খালী পেটত খোৱা অভ্যাস কৰিব। আৰু তাৰ পাছতহে আপোনালোকে বাকী চাহ জলপান দিনটোলৈ যি খায়, হোটেলত ৰেষ্টুৰেণ্টত যি পায় আপোনালোকে খাব। সেইটো খৰ খজুলিৰ বাবে আপোনালোকে ঔষধ হিচাপে ধৰিলে প্ৰথমতে সেইটো কাম কৰিবচোন। খৰ খজুলি আপোনালোকৰ ভাল হ'ব। আৰু লগতে আপোনালোকে কি কৰিব, খৰ হ'লে বিশেষকৈ তুলসীৰ পাত কেইটামান আনিব, তাৰ লগত অকণমান নিমখ মিহলাব, পটাত খুব ধুনীয়াকৈ মিহিকৈ পিচিব আৰু সেই খৰ হোৱা জেগাখিনিত আপোনালোকে ঘঁহি ঘঁহি লগাবচোন। দিনে 4-5 বাৰকৈ পাৰিলে আপোনালোকে লগাব। 3-4 দিনৰ ভিতৰত সেই খৰ ভাল হ'ব। আৰু এটা কৰিব, নহৰু ল'ব, ওপৰৰ বাকলিটো গুচাই ল'ব, লৈ পেলাই সেই নহৰু ফুটৰ মাজতে ভাঙিব, ভাঙি লৈ পেলাই খৰ হোৱা জেগাখিনিত ঘঁহি ঘঁহি দিবচোন। দিনে 2-3 বাৰ যিমান পাৰে। 5-6 দিন আপোনালোকে সানাৰ পিছত সেই খৰখিনি শুকাবলৈ ধৰিব, ভাল হ'ব। সংগীসকল,
এতিয়া আমি খজুৱতিত আৰু কেইটামান কি ব্যৱহাৰ কৰিব পাৰোঁ সংগীসকল। আকৌ তিতা কথা ক'ম। তিতা যিহেতু আমাৰ খৰ খজুৱতি বা ছাল ৰোগত সম্পূৰ্ণভাৱে আমি তিতা খাব লাগে। খৰ খজুৱতি হৈ থকা অৱস্থাত ভাল নোহোৱালৈকে তাত আমি কি তিতা খাব পাৰোঁ? এই মহানিমৰ পাত ক'লোৱে, চিৰঠা তিতা বহুত ভাল আৰু বাহক তিতা বহুত ভাল, লগতে তিতা কেৰেলা। এতিয়া খজুৱতি হৈ থাকোঁতে আপোনালোকে তিতা কেৰেলা ভাজি খাব আৰু লগতে কেঁচা হালধিৰ ৰস গাত লগাব সংগীসকল। আৰু এটা কাম কৰিব আপোনালোকে, আমলখি সিজাই লৈ পেলাই সীতাখিনি আপোনালোকে খাব আৰু ৰসখিনি আপোনালোকে গাত সানিব। গোলনেমু ল'ব, এচামুচ যদি গোলনেমুৰ ৰস লয় আৰু 1 চামুচ নাৰিকল তেল মিহলাই খজুৱতি হোৱা জেগাসমূহত সানিবচোন, খজুৱতি ভাল হয়। বিলাহীৰ ৰস 1 চামুচ ল'ব আৰু নাৰিকল তেল আপোনালোকে বেছি ল'ব। বিলাহীৰ ৰস কমকৈ ল'ব, নাৰিকল তেল বেছিকৈ ল'ব। লৈ পেলাই আপোনালোকে গোটেই জেগাখিনিত লগাবচোন, খজুলি ভাল হ'ব। জালুক ল'ব, গুড়া কৰি ল'ব, জালুকৰ লগত অকণমান ঘিউ মিহলাই ল'ব। লৈ পেলাই খজুৱতি হোৱা জেগাখিনিত লগাবচোন, আপোনালোকৰ খজুৱতি ভাল হ'ব। আৰু কিন্তু মহানিমৰ সিজোৱা পানীৰে গা ধুব আৰু নহ'লে চিৰঠা পানীয়ে ধুই ল'ব। খৰ খজুৱতিৰ কাৰণে 1 নম্বৰ ঔষধ বুলি মই আগতেই কৈছোঁ সংগীসকল। এতিয়া আমি আহোঁ বেচু হ'লে আমি কি কৰিম। বেচু কেনেকুৱা, খুটখুটকৈ উঠিব, অলপ বিয়পি গৈ থাকিব, পানী যলৈকে লাগিব পানীটো তাতে খুটখুটকৈ আকৌ উঠিব, মানে ঘাঁহ নিচিনা এনেকৈ খুটখুটকৈ উঠি বিয়পি গৈ থাকিব এঠাটো যিমানলৈকে লাগে, সেইটোক আমি বেচু বুলি কওঁ। আমি তেতিয়া কি কৰিম, চিৰঠাৰ তিতা আমি পানীত তিয়াই থ'ম। চিৰঠাৰ তিতা পানীৰে আমি 3-4 বাৰ সেই বেচু হোৱা জেগাত ধুম আৰু ধুই পেলাই আমি কেঁচা হালধি আৰু নহৰু সমান পৰিমাণৰ ল'ম, ধুনীয়াকৈ মিহিকৈ পিচি মলম তৈয়াৰ কৰি ল'ম আৰু সেই মলম আমি তাত লগাম। বেচু হোৱা ঠাইত বেচু ভাল হ'ব। বৰমানিমুনি পাত ল'ম, লৈ পেলাই কেৰা বনৰ গুটিটো ল'ম, লৈ পেলাই ভালকৈ চাফাকৈ ধুই লৈ পটাত মিহিকৈ পিচি আমি সেইটো 2-3 বাৰকৈ আমি বেচু হোৱা ঠাইত লগাম আৰু বেচু ভাল হ'ব। চাঙৈ টেঙা কেইটামান ল'ম, চেনি অকণ মিহলাই ল'ম, মিহলাই খুব ধুনীয়াকৈ পটাত পিচি সেই বেচু হোৱা ঠাইত আমি যদি লগাওঁ আমাৰ বেচু ভাল হয়। বন জালুক এমুঠি ল'ম, লৈ পেলাই আমি তাৰ লগতে বজাৰত পুৰীয়া সেন্দুৰ কিনিবলৈ পায়, সেই পুৰীয়া সেন্দুৰটো হ'লে বেছি ভাল। সেই পুৰীয়া সেন্দুৰটো আৰু লগতে নাৰিকল তেল মিছাই লৈ পেলাই আমি পিচি সেই বেচু হোৱা ঠাইত যদি আমি লগাওঁ বেচু ভাল হয়। এতিয়া সংগীসকল বাৰিষা দিনত বিশেষকৈ আমাৰ ফুঁহি উঠে গাত, তেতিয়া আমি কি কৰিম, কেতিয়াবা সংগীসকল চাবচোন নখৰ চেপে অকণ ফোঁহা হয়, খজুৱাই থাকে খুব, অকণমান পানী ওলায়, খুব খজুৱতি ধৰে। তেতিয়া আমি কি কৰিম, গৰম পানী দি আমি সেই ফোঁহাখিনিত ধুম, চাফা ফটাকানি দি মচি ল'ম। ৰাতি মচি লৈ পেলাই আমি অকণমান নাৰিকল তেলত এফুটমান নহৰু গৰম কৰি চামুচ এপাতত সেই ফোঁহা হোৱা জেগাখিনিত লগাই থ'লে সেই নখৰ চেপৰ ফোঁহাখিনি ভাল হ'ব। আৰু সংগীসকল গাত বিভিন্ন জেগাত ফোঁহাবিলাক উঠে। এতিয়া যিহেতু ৰোওঁতেও মানুহৰ ফোঁহা উঠিব, অনেক বীজাণু লাগি হাতে ভৰিয়ে ফোঁহা উঠে আৰু সেই ফোঁহাবিলাক বিষ ফোঁহাৰ নিচিনা হ'লেও মানুহে পকাবলৈ আমি কিছুমান উপায় বিচাৰি থাকোঁ। এটা কাম কৰিবচোন সংগীসকল, সেই ফোঁহাবিলাক পকাবলৈ আপোনালোকে মহানিমৰ পাত 10-15টা ল'ব, লৈ পেলাই অকণমান ঘিউ মিহলি কৰি পিচি পেলাই সেই ফোঁহাসমূহৰ কাষত লগাই থ'বচোন। ফোঁহা সোনকালে পকি পুজ ওলাব আৰু তাৰ লগত সেই মহানিমৰে শুকান পাতৰ গুড়ি লগালে সেই ফোঁহাসমূহ ভাল হ'ব। কুমলীয়া পাণৰ অকণমান এখিলা আমি ল'ম সৰু, তাত অকণমান ঘিউ লগাম, লগাই পেলাই ফোঁহা কাষত যদি আমি দি থওঁ, বান্ধি থওঁ ফোঁহাত, তেতিয়াহ'লে ফোঁহা সোনকালে পকিব আৰু পুজ ওলাব। আৰু তাৰপিছত আপোনালোকে এই চিৰঠা পানীৰে ধুই হওক, মহানিমৰ পানীৰে ধুই হওক, আপোনালোকে কি লগাব, শুকান আদাৰ গুড়া কৰি তাত অকণমান হালধি দি সেই শুকানে লগাবচোন। সেই ফোঁহাসমূহ আপোনালোকৰ ভাল হ'ব। সংগীসকল ইয়াৰ বাহিৰেও আপোনালোকে এটা কাম কৰিবচোন, কেঁচা তেজপাত থেতেলিয়াই পেলাই গা ধোৱাৰ সময়ত সেই কেঁচা তেজপাতৰ পানীয়েদি গা ধুবচোন। এই বাৰিষা দিনত আপোনালোকে পথাৰে ঘৰে যাব লাগিব, সেই বোকাই পানীয়ে যাওঁতে আপোনালোকৰ এই ফোঁহা হওক বা ঘামুচি হওক নাইবা খৰ খজুৱতি হওক আৰু এই ছালৰ ৰঙা পৰা হওক, এই বস্তুখিনি আপোনালোকৰ এই ছালত নপৰিব।
সেয়ে আপোনালোকে এই তেজপাতৰ পানী দি আপোনালোকে গাটো এই বাৰিষা দিনত সঘনাই ধুবচোন। আৰু এটা সংগীসকল কাম কৰিব, আপোনালোকে আমৰ যিটো ৰস ওলায় আঠা, মানে সেই আঠাটো ল'ব, লৈ পেলাই নেমুৰ ৰসৰ লগত হওক নাইবা আপোনালোকে মিঠাতেলৰ লগত হওক ঘঁহি পেলাই আপোনালোকে এতিয়া পথাৰে ঘূৰে যাওঁতে সানি যাবচোন। এই ছালৰ ৰোগবিলাক আপোনালোকৰ নহ'ব, ঘাঁ ফুহা বা এনেকুৱা ছালৰ যিবিলাক ৰোগ হয় সেইবিলাক এই আঠাটো সানি গ'লে আপোনালোকৰ নহয়। সেইখিনি মাজে মাজে আপোনালোকে কৰিবচোন। সংগীসকল, মই জনা কথাখিনি আপোনালোকক জনালোঁ। আপোনালোকেও যদি জানে মোক কমেণ্টৰ জৰিয়তে জনাব, মোৰো ভাল লাগিব দিয়কচোন নজনা কথাখিনি জানিবৰ কাৰণে। আৰু এই ভিডিঅ'টো আপোনালোকে লগৰ সমনীয়াক শ্বেয়াৰ কৰিব এই কথাখিনি জানিবৰ বাবে। আৰু যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে সংগীসকল, আজিলৈ আৰু দেৰি নকৰোঁ, আপোনালোকৰ পৰা বিদায় ল'ব লাগিব মই। নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। তেতিয়ালৈকে সংগীসকল, বাই বাই।